Hello everyone, welcome to my YouTube channel. তো আজি চাব লৈছোঁ যে আপোনালোকৰ 13 তাৰিখৰ পৰা 19 তাৰিখলৈকে এই সপ্তাহটো কেনেকুৱা যাব, এই সপ্তাহটোৰ এনাৰ্জি আপোনাৰ বাবে কেনেকুৱা থাকিব। ইয়াৰ বাবে আপোনালোকে পলম নকৰি স্ক্ৰীনত দিয়া তিনিটা পাইলৰ ভিতৰত যিকোনো এটা পাইল চুজ কৰক। যিটো পাইল আপোনাৰ দেখি ভাল লাগিছে নাইবা যিটো পাইলে আপোনাক এট্ৰেক্ট কৰিছে। ভিডিঅ'টোৰ আগলৈ যোৱাৰ আগতে আপোনালোকে এতিয়ালৈকে যদি মোৰ নক্তৰা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব যাতে আমি আগবঢ়োৱা প্ৰতিটো ভিডিঅ' নটিফিকেশ্যনছ আপুনি লাভ কৰে। তো বলক এতিয়া ভিডিঅ'টোৰ আগলৈ আগবাঢ়ো। ফাৰ্ষ্ট আমি আৰম্ভ কৰিবলৈ লৈছোঁ পাইল 1। যিসকলে পাইল 1 চুজ কৰিছে তেওঁলোকৰ এই সপ্তাহটোত হেল্থ ইছ্যুছৰ ফলত ফাইনেন্সিয়েল লছ বা টকা পইচা খৰচ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। চ' ইয়াতে আপোনালোকে নিজকে এই সপ্তাহটোত হেল্ডি কৰি ৰাখিবৰ বাবে যি প্ৰয়োজনীয় কাম সেইখিনি কৰি ৰাখিব। প্ৰপাৰ ডাইটিং, এক্সাৰচাইজ আৰু খোৱাৰ ওপৰত গুৰুত্ব দিব। কেৰিয়াৰ হিচাপে আপোনালোকৰ এনাৰ্জিটো খুব বেছি ষ্ট্ৰং থাকিব। আপোনালোকৰ ওচৰত ভাল অপৰচুনিটিজ আহিব পাৰে। যিবোৰ বস্তু আপোনালোকে পাব সেইবোৰ আপুনি ভালকৈ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে ইনটিউটিভ গাইডেন্স লাভ কৰিব। চ' আপোনাৰ মনলৈ যিবোৰ ইনটিউশ্যনছ বা যিবোৰ মেছেজ আহে সেই মেছেজবোৰক আওকাণ নকৰিব। ফাইনেন্সিয়েল আপোনালোকৰ দেখিবলৈ পোৱা গৈছে যে আপোনালোকৰ ফাইনেন্সিয়েলি খুব বেছি ভাল এনাৰ্জি দেখিবলৈ পোৱা গৈছে। ফাইনেন্সিয়েলি আপোনালোকৰ প্ৰগ্ৰেছ আছে। যিবোৰ ডিচিশ্যন ল'ব সেই ডিচিশ্যনছবিলাকৰ যোগেদি আপোনালোকে এটা ভাল আউটকাম লাভ কৰিব। ৰিলেশ্যনশ্বিপত আপোনালোকৰ গ্ৰ'থ আছে। ৰিলেশ্যনশ্বিপত আপোনালোকৰ যিবোৰ মেনিফেষ্টেশ্যন, যিবোৰ ড্ৰিমছ আছিলে সেইবোৰ আপোনালোকৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। চ' এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে 4টা 1 টাইপ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আপোনাৰ পৰা আন 10জনেও এই ভিডিঅ'টো লাভ কৰে। পাইল 2 যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে তেওঁলোকৰ বাৰ্ডেনছ কিছু বাঢ়িব পাৰে। ৰেছপনচিবিলিটি আপোনালোকৰ বৃদ্ধি পাব পাৰে এই সপ্তাহটোত, যাৰ ফলত নেকি আপোনালোকে নিজৰ শ্ব'ল্ডাৰত এটা পেইন অনুভৱ কৰাৰ চান্সেছ দেখিবলৈ পোৱা গৈছে। চ' অভাৰৱেলম হৈ কাম নকৰিব। যিমান পাৰে বস্তুবোৰ লাহে লাহে শ্বৰ্ট আউট কৰিবলৈ চেষ্টা কৰিব আৰু কামবিলাক কেতিয়াও আধৰুৱা কৰি নাৰাখিব, কাৰণ যিমানেই কাম আধৰুৱা কৰিব আপোনাৰ বাৰ্ডেনছো বাঢ়ি গৈ থাকিব। কেৰিয়াৰ হিচাপে আপোনালোকৰ ভাল দিন আহিব গৈ আছে। যদি আপোনালোকৰ বেয়া দিন চলি আছিলে এই সময়ছোৱাত আপোনালোকে খুব বেছি সচেতন হৈ থকাটো উচিত, কাৰণ এই সময়ছোৱাত আপোনালোকৰ ইলিউজনত পৰিব পাৰে নাইবা আপোনাৰ সন্মুখত এনেকুৱা কিছুমান চিটুৱেশ্যনছ ক্ৰিয়েট হ'ব পাৰে য'ত আপুনি কি ডিচিশ্যনছ ল'ব সেয়া আপোনাৰ বা কৰোঁতে অলপমান সময় লাগিব পাৰে। ফাইনেন্সিয়েলি আপোনালোকৰ খুব বেছি ভাল ফাইনেন্সিয়েলি আপগ্ৰেডেশ্যনছ দেখিবলৈ পোৱা গৈছে। ফাইনেন্সিয়েল ছেক্টৰত আপোনালোকৰ নিউ বিগিনিঙো হোৱাৰ খুব বেছি চান্সেছ এই সপ্তাহটোত আছে। ক'বলৈ গ'লে ফাইনেন্সিয়েলি গ্ৰ'থ আছে। এণ্ড ৰিলেশ্যনশ্বিপৰ ৱাইজ খুব এটা পজিটিভ এণ্ড হাই এনাৰ্জি আপোনালোকে দেখিবলৈ পাব এই সপ্তাহটোত। আপোনালোকৰ ডেষ্টিনিত কিবা এটা নতুন এণ্টাৰ হ'বলৈ গৈ আছে। আপোনাৰ লাইফত ৰিলেশ্যনশ্বিপ ৱাইজ কিবা চেঞ্জ হ'বলৈ গৈ আছে। চ' এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে ফৰচুন বুলি কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পাইল 3 যিসকলে চুজ কৰিছে তেওঁলোকৰ এই সপ্তাহটো হেল্থ খুব বেছি ভাল। আপোনালোকে খুব বেছি এনাৰ্জেটিক ফিল কৰিব। নিজৰ কামবোৰ খুব বেছি ভালকৈ কৰিব পাৰিব এই সপ্তাহটোত। কেৰিয়াৰ হিচাপে আপোনালোকৰ দেখা গৈছে যে কেৰিয়াৰত আপোনালোকৰ প্ৰগ্ৰেছনছ বাঢ়িব। আপোনালোকৰ নতুন কিছুমান কেৰিয়াৰ পচিবিলিটিজ আপোনালোকৰ লাইফলৈকে আহিব। আপুনি যিটো কেৰিয়াৰ কাৰণে ড্ৰিমছ দেখি আছে সেইটো আপোনালোকৰ দিঠকত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা খুব আছে। কেৰিয়াৰৰ এনাৰ্জি আপোনালোকৰ খুব বেছি বেলেঞ্চ এণ্ড এক্টিভ। ফাইনেন্সিয়েলি যদি চাওঁ আপোনালোকৰ নতুন কিছুমান বিগিনিং আহিব পাৰে, নতুন কিছুমান আইডিয়াছ আপোনালোকৰ আহিব পাৰে। ফাইনেন্সিয়েলি আপোনালোকৰ গ্ৰ'থ দেখিবলৈ পোৱা গৈছে। ফাইনেন্সিয়েল এনাৰ্জি আপোনালোকৰ খুব বেছি ধুনীয়াকৈ এই সপ্তাহটোত ফ্ল' কৰিব আৰু ৰিলেশ্যনশ্বিপতো আপোনালোকৰ দেখা গৈছে যে নিউ লাভ, নিউ ফিলিংছ, লগতে ছাপৰ্ট, কেয়াৰ, কম্পেশ্যনছ সকলোবিলাক আপোনালোকৰ ৰিলেশ্যনশ্বিপত থাকিব। লগতে আপোনালোকৰ
ৰিলেশ্যনশ্বিপত যদি কিবা আধৰুৱানেছ আছিলে সেয়া আপোনালোকৰ পূৰ্ণতা লাভ কৰিব। চ' এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে অপৰচুনিটি বুলি টাইপ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। গড ব্লেছ ইউ। ষ্টে টিউনড।